শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ আমি ধান কিনোতে দাম দিছিলোঁ 1960 টকা। এইবাৰ মোদী ডাঙৰীয়াই ধানৰ দাম 2020 টকালৈকে বৃদ্ধি কৰিছে, যিটো দাম আমি অহা অক্টোবৰৰ পৰা পাম। মই ওদালগুৰি ৰাইজক আহ্বান জনাম, আপোনালোকে যেন ভাল কৰি খেতি কৰে, খেতিৰ ধান মধ্যভোগীক নিদি চৰকাৰক যাতে দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম। এই মুহূৰ্তলৈকে অসমত এই বছৰ আমি প্ৰায় 5 লাখ মেট্ৰিক টন ধান কিনিব পাৰিছোঁ। ৰাইজক আমি আৰু আহ্বান জনাই আছোঁ যে ঘৰত ধান আছে যদি আমাক দি দিয়ক। খুব সম্ভৱ ৰাইজৰ ঘৰত আৰু ধান নাই, কিন্তু তথাপিতো আমি আশা কৰিছোঁ যে এই বছৰত আমি 7 লাখ 8 লাখলৈকে যাব পাৰিম। কিন্তু অহা বছৰ যিহেতু এইবাৰ চৰকাৰে নিৰ্ধাৰিত সময়ত বেংকৰ একাউণ্টত টকা ঘূৰাই দিছে, অহাবাৰ আমি চেষ্টা কৰিম 3 দিনৰ ভিতৰত যাতে পইচা পায়। আজি ধান দিলে 3 দিনৰ ভিতৰত যাতে একাউণ্টত পইচা আহে। আপোনালোকে যেন ভাল কৰি খেতি কৰে আৰু FCI বা অসম চৰকাৰক ধান বিক্ৰী কৰে, তাৰ বাবেও মই আহ্বান জনাম।